আজিৰ এইটো ভিডিঅ'ত ৰেচন কাৰ্ডৰ ফৰ্ম চি এপ্লিকেশ্যনখন আপুনি কেনেদৰে শুদ্ধকৈ ফিল আপ কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত ডিটেইলছত আলোচনা কৰিবলৈ ট্ৰাই কৰিম গতিকে আহক জানি লওঁ এইখন হৈছে ৰেচন কাৰ্ডৰ ফৰ্ম চি এপ্লিকেশ্যন ফৰ্ম এইটো এপ্লিকেশ্যন ফৰ্মৰ জৰিয়তে আপুনি নতুন মেম্বাৰ এড কৰিব পাৰিব আৰু লগতে নিউ ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব ঠিক আছে এপ্লিকেশ্যন ফৰ্মখনৰ প্ৰথমতে দিয়া আছে কাৰ্ড টাইপ আপুনি কোনটো কাৰ্ডৰ বাবে এপ্লিকেশ্যন কৰিব বিচাৰিছে ইয়াতে লিখা আছে APL BPL AAY MMASY আপুনি APLৰ কাৰণে এপ্লাই কৰিলে ইয়াতে APL বুলি লিখিব BPL কাৰ্ডৰ কাৰণে এপ্লাই কৰিলে ইয়াতে BPL বুলি লিখিব ঠিক আছে কেপিটেল লেটাৰত লিখি দিব তাৰপিছত ইয়াতে আহিল কাৰ্ড নাম্বাৰ আপুনি যদি নতুনকৈ মেম্বাৰ এড কৰিব বিচাৰিছে আগতে ৰেচন কাৰ্ডত নাম আছে তেনে ক্ষেত্ৰত পুৰণি যিটো ৰেচন কাৰ্ড নাম্বাৰ আছে ইয়াতে ৰেচন কাৰ্ড নাম্বাৰটো লিখি দিব তাৰপিছত ৰেচন কাৰ্ডৰ যিজন হেড মেম্বাৰ হয় হেড মেম্বাৰৰ ফটো ইয়াতে এটাচ কৰি দিব পাছপৰ্ট সাইজৰ ঠিক আছে তাৰপিছত ইয়াতে আহিল পাৰ্টিকুলাৰ্ছ অফ দ্য হেড অফ দ্য ফেমিলি ৰেচন কাৰ্ডৰ যিজন হেড মেম্বাৰ হয় এইখিনি ঠাইত গোটেইখিনি হেড মেম্বাৰৰ ডিটেইলছ ফিল আপ কৰিব লাগিব ঠিক আছে ইয়াতে প্ৰথমতে আছে নেম অফ দ্য হেড অফ ফেমিলি ৰেচন কাৰ্ডৰ আপুনি যিজন হেড মেম্বাৰ ৰাখিব বিচাৰিছে ইয়াতে হেড মেম্বাৰৰ নাম ফিল আপ কৰিব তাৰপিছত হেড মেম্বাৰৰ মাদাৰ্ছৰ নেম ফিল আপ কৰিব তাৰপিছত ইয়াতে হেড মেম্বাৰৰ ফাদাৰ্ছৰ নেম ফিল আপ কৰিব তাৰপিছত ইয়াতে আহিল স্পাউছ নেম আপুনি যদি হেড মেম্বাৰ ফিমেল ৰাখে তেনে ক্ষেত্ৰত ইয়াতে হাজবেণ্ডৰ নেম লিখিব কিন্তু হেড মেম্বাৰ যদি আপুনি মেল ৰাখে ইয়াতে ৱাইফৰ নাম লিখিব ঠিক আছে তাৰপিছত ইয়াতে আহিল জেণ্ডাৰ তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ ডে মান্থ ইয়াৰ এইটো ফৰ্মেটত লিখিব তাৰপিছত ইয়াতে এয়াৰ্ছটো লিখি দিব 25 ইয়াৰ্ছ 30 ইয়াৰ্ছ 45 ইয়াৰ্ছ অকল এয়াৰ্ছটো লিখিলে হৈ যাব তাৰপিছত ইয়াতে নেশ্যনেলিটি ইয়াতে ইণ্ডিয়ান লিখিব ইয়াতে লেণ্ডলাইন নাম্বাৰ থাকিলে দিব নাথাকিলে নাই তাৰপিছত ইয়াতে এটা মোবাইল নাম্বাৰ ফিল আপ কৰিব তাৰপিছত ইয়াতে বেংক একাউণ্ট ফিল আপ কৰিব তাৰপিছত বেংক নেম আৰু ব্ৰাঞ্চ ইয়াতে শ্বৰ্ট ফৰ্মত লিখিব পাৰে ধৰি লোৱা হ'ল আপোনাৰ চেণ্ট্ৰেল বেংকত আছে ইয়াতে CBI লিখিব এণ্ড আৰু ব্ৰাঞ্চটো লিখিব ঠিক আছে তাৰপিছত জব কাৰ্ড থাকিলে ইয়াতে জব কাৰ্ড নাম্বাৰ ফিল আপ কৰিব তাৰপিছত BPL থাকিলে ইয়াতে BPL নাম্বাৰ ফিল আপ কৰিব ঠিক আছে তাৰপিছত ইয়াতে আহিল প্ৰেজেণ্ট এড্ৰেছ ফেমিলিৰ হেড মেম্বাৰৰ প্ৰেজেণ্ট এড্ৰেছ লিখিব লাগিব ষ্টেট নিশ্চয় আসাম হ'ব তাৰপিছত ইয়াতে আহিল ডিষ্ট্ৰিক্ট তাৰপিছত ইয়াতে আহিল সাব ডিভিজন অৰ্থাৎ মহকুমা তাৰপিছত ইয়াতে আহিল চাৰ্কেল একেবাৰে ইজি হয় তাৰপিছত ইয়াতে আহিল আৰবান ৰুৰাল যদি গ্ৰাম্য অঞ্চলৰ পৰা বিলং কৰে তেনে ক্ষেত্ৰত ইয়াতে ৰুৰালৰ ওপৰত টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে ৰুৰাল বুলি লিখিব ঠিক আছে কেপিটেল লেটাৰত লিখিব আৰু যদি আৰবান এৰিয়াৰ পৰা বিলং কৰে তেনে ক্ষেত্ৰত আৰবানৰ ওপৰত টিক মাৰ্ক দি ইয়াতে আৰবান লিখিব তাৰপিছত ব্লক যি হয় ইয়াতে ব্লক লিখিব তাৰপিছত জিপি লিখিলে ইয়াতে জিপিৰ ওপৰত টিক মাৰ্ক দিব অৰ্থাৎ গাঁও পঞ্চায়ত টাউন লিখিলে ইয়াতে টাউনৰ ওপৰত টিক মাৰ্ক দি ইয়াতে টাউনৰ নামটো লিখি দিব ঠিক আছে তাৰপিছত ইয়াতে আহিল ভিলেজ ৱাৰ্ড ভিলেজৰ নাম লিখিলে ইয়াতে আপুনি ভিলেজৰ ওপৰত টিক মাৰ্ক দিব ইয়াতে ভিলেজৰ নামটো লিখি দিব তাৰপিছত ইয়াতে আহিল ষ্টেটাছ অফ ৰেচিডেন্স অন হাউচ ৰেণ্টেড হাউচ যদি হেড ফেমিলি মেম্বাৰ নিজৰ ঘৰত থাকে তেন্তে হাউচ অন হাউচ যিটো আছে ইয়াৰ ওপৰত টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে অন হাউচ বুলি লিখি দিব আৰু যদি ভাড়া ঘৰত থাকে তেনে ক্ষেত্ৰত ৰেণ্ট হাউচৰ ওপৰত টিক মাৰ্ক দি ইয়াতে ৰেণ্ট হাউচ বুলি লিখিব তাৰপিছত ইয়াতে আহিল নেম অফ হাউচ অনাৰ ফৰ ৰেণ্টেড হাউচ যদি হেড ফেমিলি মেম্বাৰ যদি ভাড়া ঘৰত থাকে তেনে ক্ষেত্ৰত ইয়াতে যিজন মালিক হয় ভাড়া ঘৰৰ মালিকজনৰ নাম লিখিব লাগিব ঠিক আছে অনাৰজনৰ নাম ইয়াতে লিখিব লাগিব যদি নিজৰ ঘৰত থাকে এইটো ব্লাংক লিখিব নালাগে তাৰপিছত ইয়াতে আহিল লেণ্ডমাৰ্ক লোকেলিটি কলনি ইয়াতে লেণ্ডমাৰ্কত আপুনি ওচৰে পাজৰে যিকোনো এখন ঠাইৰ নাম লিখিব নাইবা ভিলেজ বা টাউনৰ নাম লিখিলেও কোনো অসুবিধা নাই তাৰপিছত ইয়াতে পিনক'ড লিখিব তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ যিটো আছে ইয়াতে লিখি দিব ঠিক আছে পেজ নাম্বাৰ 1 কমপ্লিট হৈ গ'ল এতিয়া পেজ নাম্বাৰ 2ত আহিছোঁ মই ইয়াতে প্ৰথমতে আছে ইলেকশ্যন ডাটা এজ পাৰ ভোটাৰ লিষ্ট ইয়াতে আপুনি ভোটাৰ লিষ্ট হিচাপত ইয়াতে আপোনাক ডিটেইলছ ফিল আপ কৰিব লাগিব ঠিক আছে ইয়াতে প্ৰথমতে আছে লোকসভা কনষ্টিটুৱেঞ্চি ASPC আপোনাৰ যিটো লোকসভা হয় ইয়াতে লিখি দিব তাৰপিছত এছেম্বলি কনষ্টিটুৱেঞ্চি আপোনাৰ যিটো বিধানসভা হয় ইয়াতে বিধানসভাৰ নামটো লিখিব ঠিক আছে এইটো আপুনি ভোটাৰ লিষ্টত ধুনীয়াকৈ পাব নাইবা আপুনি আপোনাৰ যিটো ইপিক নাম্বাৰ আছে ইপিক নাম্বাৰ যদি আপুনি NVSP পৰ্টেলত গৈ গুগলত চাৰ্চ কৰিলে গোটেইখিনি ডিটেইলছ ওলাই আহিব ঠিক আছে তাৰপিছত ইয়াতে আহিল এয়াৰ অফ ভোটাৰ লিষ্ট আপুনি কোনটো ইয়াৰৰ ভোটাৰ লিষ্ট দিব ইয়াতে লিখি দিব তাৰপিছত ইয়াতে নাম্বাৰ অফ পলিং ষ্টেচন আপোনাৰ যিটো পাৰ্ট নাম্বাৰ বা খণ্ড নম্বৰ হয় ইয়াতে আপুনি লিখি দিব এইটো আপুনি ভোটাৰ লিষ্টতো পাব আৰু লগতে আপোনাৰ যিটো ভোটাৰ ID কাৰ্ড আছে তাতো লিখা আছে ধুনীয়াকৈ
তাৰপিছত ইয়াতে আহিল নেম অফ পলিং ষ্টেচন, আপোনাৰ যিটো ভোট কেন্দ্ৰ হয় ভোট কেন্দ্ৰ লিখিব, ভোটাৰ লিষ্টত লিখা আছে। তাৰপিছত চিৰিয়েল নাম্বাৰ কিমান ইয়াতে লিখিব লাগিব, ঠিক আছে। ভোটাৰ লিষ্ট মতে ইয়াতে চিৰিয়েল নাম্বাৰটো লিখি দিব। এইবিলাক ভোটাৰ লিষ্টত গোটেই ধুনীয়াকৈ লিখা আছে। তাৰপিছত আপোনাৰ যি হাউচ নাম্বাৰ হয় ইয়াতে হাউচ নাম্বাৰ লিখিব। তাৰপিছত ইয়াতে আহিল পাৰ্মানেণ্ট এড্ৰেছ। পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি আপোনাৰ ছেম হয় ইয়াতে এনেদৰে টিক মাৰ্ক দিব। টিক মাৰ্ক দিলে এইখিনি ফিল আপ কৰিব নালাগে। যদি বেলেগ বেলেগ হয়, পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ বেলেগ হয়, তেনে ক্ষেত্ৰত ইয়াতে এইটো নন টিক ৰাখিব। নন টিক ৰখাৰ পিছত ইয়াতে আপুনি পাৰ্মানেণ্ট এড্ৰেছ ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আহিল প্ৰফেশ্যনেল ডিটেইলছ। প্ৰফেশ্যনেল ডিটেইলছৰ ভিতৰত প্ৰথমতে আছে অকুপেশ্যন। ফেমিলিৰ যিজন হেড মেম্বাৰ হয় হেড মেম্বাৰে কি কৰে ইয়াতে লিখিব। হাউচ ৱাইফ হ'লে হাউচ ৱাইফ লিখিব, ফাৰ্মাৰ হ'লে ফাৰ্মাৰ লিখিব, টিচাৰ হ'লে টিচাৰ লিখিব, যি হয় ইয়াতে লিখি দিব কেপিটেল লেটাৰত। তাৰপিছত টোটাল এনুৱেল ইনকাম, টোটাল এনুৱেল ইনকাম কিমান হয় ইয়াতে লিখি দিব। ইনকাম চাৰ্টিফিকেট থাকিলে ভাল, ইনকাম চাৰ্টিফিকেট চাই লিখি দিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ ফিল আপ কৰিব ফেমিলিৰ হেড মেম্বাৰৰ। তাৰপিছত আধাৰ কাৰ্ডৰ লগত কোনটো মোবাইল নাম্বাৰ লিংক আছে ইয়াতে লিখিব। তাৰপিছত ইয়াতে আহিল LPG গেছ কানেকশ্যন ডিটেইলছ। যদি ফেমিলি মেম্বাৰৰ LPG গেছ কানেকশ্যন লোৱা থাকে তেনে ক্ষেত্ৰত ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াতে প্ৰথমতে আছে গেছ কানেকশ্যন ষ্টেটাছ। যদি লোৱা থাকে ইয়াতে এভাইলেবলৰ ওপৰত টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে এভাইলেবল বুলি লিখিব। যদি লোৱা নাই ইয়াতে নট এভাইলেবলৰ ওপৰত টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে নট এভাইলেবল বুলি লিখিব বক্সত, ঠিক আছে। তাৰপিছত গেছ কানেকশ্যন কোম্পানী, আপুনি কোনটো কোম্পানীৰ গেছ লৈছে, ভাৰত গেছ, ইন্ধন গেছ, SP গেছ কোনটো হয় ইয়াতে লিখিব। তাৰপিছত গেছ এজেঞ্চি নেম, আপোনাৰ যিটো গেছৰ পাছবুক আছে পাছবুকত লিখা আছে ধুনীয়াকৈ। তাৰপিছত কনজিউমাৰ নাম্বাৰো লিখা আছে ইয়াতে লিখি দিব। যদি লোৱা নাই এইবিলাক ফিল আপ কৰিব নালাগে, নট এভাইলেবল লিখিব, ইয়াতে ফিল আপ কৰিব নালাগে, ঠিক আছে। তাৰপিছত ইয়াতে আহিল 5 নম্বৰ। 5 নম্বৰ অৰ্থাৎ যিসকলৰ অলৰেডি ৰেচন কাৰ্ড আছে, নতুন মেম্বাৰ এড কৰিব বিচাৰিছে তাকে ফিল আপ কৰিব লাগিব। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত এইটো ফিল আপ কৰিব নালাগে, ঠিক আছে। ইয়াতে 1 নম্বৰত আছে নেম অফ FP শ্বপ টেক্ট। যিজন ৰেচন ডিলাৰ আছিল ৰেচন ডিলাৰৰ ইয়াতে নাম লিখিব লাগিব। তাৰপিছত ইয়াতে ৰেচন কাৰ্ড কোনে ইছ্যু কৰিছিল, পুৰণি ৰেচন কাৰ্ডত লিখা আছে, ছিগনেচাৰ য'ত লিখা আছে তাতে লিখা আছে, ঠিক আছে। ইয়াতে লিখিব লাগিব কোনে ৰেচন কাৰ্ড ইছ্যু কৰিছিল। আপুনি যদি ফিল আপ কৰোঁতে প্ৰব্লেম পাইছে এইখিনি আপোনাক ফিল আপ কৰিব নালাগে। যিয়ে জমা ল'ব যাওঁতে আপুনি ছাবমিট কৰিব তাই এইটো ফিল আপ কৰি ল'ব, ঠিক আছে। তাৰপিছত ইয়াতে আহিল এটাচ এনক্লজাৰ। আপুনি কি কি ডকুমেণ্টছ এটাচ কৰিছে ইয়াতে আপোনাক টিক মাৰ্ক দিব লাগিব। কপি অফ এক্সিষ্টিং ৰেচন কাৰ্ড, আপুনি পুৰণি ৰেচন কাৰ্ড এটাচ যদি কৰে তেনে ক্ষেত্ৰত ইয়াতে টিক মাৰ্ক দিব। তাৰপিছত ইয়াতেও টিক মাৰ্ক দিব। তাৰপিছত যিসকল মানে ল'ৰা ছোৱালী 10 বছৰৰ তলত আছে তেনে ক্ষেত্ৰত বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। ইয়াতে আপুনি টিক মাৰ্ক দিব এনেদৰে, ঠিক আছে। এইবাৰ আহিল পেজ নাম্বাৰ 3 ফৰ নিউ ফেমিলি ৰেচন কাৰ্ড এপ্লিকেণ্ট। যিসকলে নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব সেইসকলকে কেৱল এইখিনি ফিল আপ কৰিব লাগিব, ঠিক আছে। ডিটেইলছ পাৰ্টিকুলাৰ এবাউট প্লেচ অফ বাৰ্থ অফ দ্য এপ্লিকেণ্ট। যিজন হেড ফেমিলি মেম্বাৰ হয় হেড ফেমিলি মেম্বাৰৰ ইয়াতে বাৰ্থ প্লেচৰ ডিটেইলছ দিব লাগিব। প্ৰথমতে আছে ষ্টেট, ক'ত জন্ম হৈছিল কোনটো ষ্টেটত ইয়াতে লিখিব। তাৰপিছত ডিষ্ট্ৰিক্ট ক'ত আছিল ইয়াতে ডিষ্ট্ৰিক্ট লিখিব। সাব ডিভিজন অৰ্থাৎ মহকুমা কি আছিল ইয়াতে লিখিব। তাৰপিছত ইয়াতে আহিল চাৰ্কেল, বাৰ্থ প্লেচ দিব লাগিব কিন্তু বাৰ্থ প্লেচৰ ডিটেইলছ। তাৰপিছত ৰুৰাল আৰবান, ৰুৰাল হ'লে ৰুৰাল লিখি দিব ইয়াতে। তাৰপিছত ইয়াতে ব্লক লিখিব। তাৰপিছত GP লিখিলে GPৰ ওপৰত টিক মাৰ্ক দিব, টাউন লিখিলে টাউনৰ ওপৰত টিক মাৰ্ক দি ইয়াতে টাউনৰ নাম লিখিব বা GPৰ নাম লিখিব। তাৰপিছত ভিলেজ ৱাৰ্ড ছেম, আগত মই এইবিলাক শিকাই দিছোঁ, এনেদৰে আপুনি ফিল আপ কৰিব। তাৰপিছত বৰ্তমান যিটো এড্ৰেছ আছে প্ৰেজেণ্ট এড্ৰেছত কিমান চনৰ পৰা আছে ইয়াতে ইয়াৰটো লিখিব। 2015, 16, 2001, 2 যিটো হয় ইয়াতে ইয়াৰটো লিখি দিব অকল। তাৰপিছত ইয়াতে আহিল 7 নম্বৰ কি কি ডকুমেণ্টছ এটাচ কৰিব, ইয়াতে টিক মাৰ্ক দিব এনেক্সাৰ 1। তাৰপিছত বাৰ্থ চাৰ্টিফিকেট, চাৰ্টিফাই কপি, 2008 ভোটাৰ লিষ্ট, লেণ্ড ৰেভিনিউ পে ৰিচিপ্ট অৰ্থাৎ খাজনা ৰিচিপ্ট, যি আপুনি দিয়ে ইয়াতে টিক মাৰ্ক দিব লাগিব। এইবিলাক ইমান ক'ব নালাগে, একেবাৰে ইজি হয়। তাৰপিছত ইয়াতে যিজন হেড ফেমিলি মেম্বাৰ হয় হেড ফেমিলি মেম্বাৰৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে যিদিনা আপুনি ছাবমিট কৰিব ইয়াতে ডেট লিখিব। তাৰপিছত হেড ফেমিলি মেম্বাৰৰ ইয়াতে ছিগনেচাৰ কৰি দিব। এইবাৰ আহিল পেজ নাম্বাৰ 4, ইয়াতে আকৌ কাৰ্ড টাইপ লিখিব লাগিব। APL BPL যি হয় ইয়াতে লিখিব। আৰু তাৰপিছত ইয়াতে আহিল কাৰ্ড নাম্বাৰ, যদি আগৰে কাৰ্ড আছে তেনে ক্ষেত্ৰত ইয়াতে কাৰ্ড নাম্বাৰটো লিখি দিব। আৰু যদি নিউ এপ্লিকেণ্ট হয় ইয়াৰ ওপৰত টিক মাৰ্ক দিব, ঠিক আছে। তাৰপিছত এই বক্সটো আপোনাক ফিল আপ কৰিব লাগিব। যিজন ৰেচন কাৰ্ডৰ মেম্বাৰ হ'ব বাকী মেম্বাৰজনৰ ডিটেইলছ ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াতে 1 লিখিব, 1 লিখাৰ পিছত ইয়াতে ফটো এটাচ কৰিব, ঠিক আছে। ষ্টাম্প চাইজ ফটো দিব, একেবাৰে সৰু ফটো।
তাৰপিছত নেম অফ দ্য ফেমিলি মেম্বাৰৰ নাম লিখিব, ইয়াতে নাম লিখিব, আধাৰ নাম্বাৰ লিখিব, তাৰপিছত ইয়াতে জেণ্ডাৰ লিখিব, মেল ফিমেল যি হয় ইয়াতে ডেট অফ বাৰ্থ লিখিব, এজ কিমান হয় এজ লিখিব, তাৰপিছত ইয়াতে আহিল ভোটাৰ চিৰিয়েল নাম্বাৰ, যদি ভোট দি আছে তেনে ক্ষেত্ৰত ইয়াতে ভোটাৰৰ চিৰিয়েল নাম্বাৰ লিখিব, ফাদাৰ নেম লিখিব, মাদাৰ নেম লিখিব, যদি বিয়া কৰাইছে ইয়াতে স্পাউচ নেম লিখিব, তাৰপিছত ৰিলেশ্যন কি হেড অফ ফেমিলিৰ লগত ইয়াতে লিখিব, নেশ্যনেলিটি লিখিব, এইবিলাক একেবাৰে ইজি, গোটেইখিনি এনেদৰে ফিল আপ কৰিব, ঠিক আছে, ধুনীয়াকৈ একেবাৰে ফিল আপ কৰি দিব। ইয়াতে আপুনি যিকেইজনৰ মেম্বাৰৰ এড কৰিব বিচাৰিছে ইয়াতে গোটেইখিনি 1 2 3 এনেকৈ দি ফিল আপ কৰিব। যদি এইখিনিতো ঠাই নহয় তেনে ক্ষেত্ৰত ইয়াতে আপুনি বেলেগ ফৰ্ম ল'ব পাৰে, ঠিক আছে, এটাচ মৰ চিট ইফ ৰিকুৱাৰ্ড ফৰ ফেমিলি ডিটেইলছ, এইখিনিত যদি নহয় ইয়াতে 6টা আছে, যদি 8জন 10জন হয় তেনে ক্ষেত্ৰত এই ফৰ্মটো আৰু এটা ল'ব, ঠিক আছে, লৈ ফিল আপ কৰি দিব। এইবাৰ আহিল একেবাৰে লাষ্ট পেজ, ইয়াতে যিজন হেড ফেমিলি মেম্বাৰ হয় হেড ফেমিলি মেম্বাৰৰ নাম লিখিব, তাৰপিছত ইয়াতে এটা পাছপৰ্ট সাইজ ফটো ইয়াতে আকৌ এটাচ কৰিব, তাৰপিছত যদি কাৰ্ড নম্বৰ আগৰে আছে ইয়াতে কাৰ্ড নম্বৰ দিব, তাৰপিছত কাৰ্ড টাইপ আকৌ এইবিলাক বাৰে দিছে, ৰিপিটেড দিছে এইবিলাক বস্তু। তাৰপিছত কি ডকুমেণ্টছ দিব ইয়াতে টিক মাৰ্ক দিব, এনেদৰে টিক মাৰ্ক দিব, এইবিলাক একেবাৰে ইজি হয়, বাৰে এইবিলাক দিছে আকৌ। তাৰপিছত ইয়াতো ছেম কথা, যিকেইটা ডকুমেণ্টছ দিব টিক মাৰ্ক দি যাব ইয়াতে, ঠিক আছে। তো এইখিনি আপোনালোকক ফিল আপ কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখন ডিছক্ৰিপশ্যনত দিয়া থাকিব, ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। ইয়াতে যদি বুজি পোৱাত কিবা প্ৰব্লেম হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, ধন্যবাদ।